মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ঠাণ্ডা দিন আহি আছে, পিঠা পনাৰ খাবৰ দিন আহি আছে, তো সেইকাৰণে ভাবিলোঁ আজি একেবাৰে সহজভাৱে আৰু সোনকালে হোৱাকৈ বনোৱা পিঠা এখন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই নাৰিকল এটা ভাঙি ল'লোঁ, কেঁচা নাৰিকল, আৰু এতিয়া মই এইটো এইদৰে ৰুকি ল'ম। এইটো মই এইটো দি ৰুকোঁ, আৰু এইটো দি ৰুকিলে কি হয়, পূৰা মানে সৰু সৰু একেবাৰে পাউডাৰ ফৰ্মত হয়। নাৰিকলটো খাবলৈ ভাল হয়, লাড্ডু বনাবলৈও ভাল হয়, যিকোনো বস্তু বনাবলৈ ভাল হয় এইটো দি ৰুকিলে। এতিয়া এইটো মই এইদৰে এইদৰে মই ৰুকি দিম ভালকৈ। আৰু এই ঠাণ্ডা দিন আহিলেই খালি বেলেগ বেলেগ পিঠা খাবলৈ মন যায়, আৰু মই সেইবাবে ঠাণ্ডা দিন আহিলে বনাওঁ। বহুত ধৰণৰ পিঠা বনাওঁ। আজি এটা পিঠা শ্বেয়াৰ কৰিছোঁ, যিটোত কোনো তেল নাই, একো নাই, ভাপতে বনোৱা হয়। আৰু এয়া চাওক, মই এইখিনি ৰুকি ল'লোঁ। এয়া চাওক ইমান ধুনীয়া পাউডাৰ ফৰ্মত হৈছে। এইখিনি ৰুকি ল'লোঁ, ৰুকি এতিয়া মই আধা থৈ দিছোঁ, এইটো বেলেগ কিবা কৰিম। আধা দি মই পিঠাটো বনাম। আৰু এতিয়া এইদৰে ইয়াৰ পৰা ভিতৰৰ পৰা উলিয়াই লৈছোঁ, কাৰণ ভিতৰখনো এইদৰে সোমাই থাকে। এইদৰে মই উলিয়াই লৈছোঁ। এইখন কিন্তু বহুত সহজ হয় আৰু খুব সোনকালে হৈ যায়। আৰু ইয়াত মই পিঠা চেনি অলপ দিছোঁ, চুগাৰ পাউডাৰ ঘৰতে পিচি ৰখা চুগাৰ পাউডাৰ দিছোঁ। দি পেলাই এইখিনি মই মিক্স কৰি অলপ দেৰি থৈ দিম। কাৰণ মই কমেই মিঠা দিছোঁ, আপোনালোকে যেনেকুৱা মিঠা খায় তেনেকুৱা দিব পাৰে, বা গুড়ো দিব পাৰে। মই গুড় দিয়া নাছিলে বাৰু, আৰু মই এইদৰে চেনিৰ পাউডাৰ দিছোঁ। পাউডাৰ দিলে সোনকালে মেল্ট হৈ যাব। তেতিয়া সেইখিনি মিক্স হোৱাৰ পিছত মই এতিয়া চাউলৰ গুড়ি 2 কাপ লৈছোঁ, লৈ পেলাই এইখিনি মই ভাজিম, আৰু ল' ফ্লেমতে ভাজিম। আৰু চাউলৰ গুড়িখিনি, আৰু যেতিয়া ভজা হ'ব, খালি কালাৰটো মই আহিব নিদিওঁ, খালি জাষ্ট ভাজিম। আৰু ভাজা হোৱাৰ পিছত এটা খুব ধুনীয়া এটা চেণ্ট আহিব, সেই সময়তে মই নমাই দিম। আৰু এতিয়া ভাজা হৈ গ'ল। এতিয়া মই এটা বলত ট্ৰান্সফাৰ কৰিছোঁ, আৰু ইয়াত মই অলপ নিমখ দি দিছোঁ, কাৰণ যিহেতু মই মিঠাও ব্যৱহাৰ কৰিম। আৰু ইয়াত মই একেবাৰে উতলা গৰম পানী ব্যৱহাৰ কৰিছোঁ। একেবাৰে উতলা গৰম পানী দিলে মানে এইখিনি ভাল হয়। আৰু এইদৰে মই এইখিনি ভালকৈ মিক্স কৰোঁ। আৰু এটা কথা, ভাজাৰ পিছত পানী কিন্তু অলপ বেছিহে খায়, সেইকাৰণে পানীটো অলপ দিব লাগে। আৰু ইমানো বেছি নিদিব, অলপ অলপ দি পেলাই এইদৰে মিক্স কৰি চাই যাব। পিছত অলপ মঠি পেলাই চাব, অলপ লৈ পেলাই মঠি পেলাই চাব। যদি হৈ যায় তেতিয়াহ'লে আৰু ইমান পানীৰ দৰকাৰ নাই। আৰু যদি পিছলৈ যদি বেছি অলপ ঢিলা হৈ যায়, তেতিয়াহ'লে চাউলৰ গুড়ি মিক্স কৰি দিব। আৰু যদি টান হৈ যায় তেতিয়াহ'লে আকৌ অলপ গৰম পানী মিক্স কৰি দিলেই হৈ যাব। এয়া চাওক, এয়া আমাৰ হৈ গৈছে। এইটো মই কি কৰিম, 5 মিনিটৰ কাৰণে এইদৰে ঢাকি পেলাই থৈ দিম, আৰু ভিতৰত ভালকৈ এইটো সিজি যাব। আৰু যিহেতু ৰাতিপুৱাৰ মই নাস্তা হিচাপেই বনাইছিলোঁ, সেইকাৰণে এইটো বেছি দেৰি মই ৰাখিব পৰা নাই। 5-10 মিনিটমান ৰাখিলে বেছি ভাল হয়। মোৰ অলপ সোনকালে বনাব লাগে, সেইকাৰণে মই অলপ সোনকালে উলিয়াই ল'লোঁ। আৰু বহুত গৰম হয়, সেইদৰে মই ভালকৈ চুবই পৰা নাই। তেতিয়াও মই আৰু মিক্স কৰিছোঁ, আৰু কাৰণ ৰাতিপুৱাৰ যিহেতু নাস্তা সোনকালে বনাব লাগে, সেইকাৰণে মই এয়া চাওক মঠি ল'লোঁ ভালকৈ। আৰু এইটো ডোটোক কিন্তু খুব ভালকৈ মঠিব লাগিব। আৰু মোৰ ডোটো পূৰা পাৰফেক্ট হৈছে, না পানী মিলাইছোঁ, না চাউলৰ গুড়ি মিলাইছোঁ, একো মিলোৱা নাই। ডোটো পূৰা পাৰফেক্ট হৈছে। আৰু এইদৰে মই এটা লাড্ডু কৰি চাম। যদি ফাটে তেতিয়াহ'লে এইখিনিত মই আৰু অলপ পানী দি পেলাই মঠিব লাগিব। আৰু চব ফটা নাই, পূৰা ধুনীয়া হৈছে। এতিয়া এইখিনি মই আকৌ এবাৰ লৰাই দিম অলপ। তেতিয়া কি হ'ব, চেনি দিছোঁ, এইখিনি ভালকৈ পূৰা মিক্স, অলৰেডি চেনিখিনি মেল্ট হৈয়ে গৈছে বাৰু। এতিয়া মই এইধৰণে এটা লাড্ডু কৰি ল'ম। আৰু এই নাস্তাটো ৰাতিপুৱা খাবলৈ খুব ভাল, কাৰণ যিহেতু ইয়াত তেল একো নাই, তেলৰ ভজা বস্তু নহয়, ৰাতিপুৱা খাব পাৰি, ভাল লাগে খাবলৈ। আৰু ইয়াত মই এইধৰণে শ্বেপ দিছোঁ, আপোনালোকে যেনেকুৱা ভাল লাগে তেনেকুৱা শ্বেপ দিব পাৰে। আৰু মই ইয়াতে অলপ নাৰিকলখিনি দি দিম। এইধৰণে নাৰিকলখিনি মই দি দিছোঁ।
অলপ মই বেছিকৈ দিছোঁ, কাৰণ নাৰিকলটো বেছি থাকিলে খাবলৈও বহুত ভাল লাগে। কম নাৰিকল দিলে টেষ্ট নালাগে, ভাল নালাগে খাবলৈ। আৰু গুড়েৰেও বনালে পুৰটো খুব ভাল লাগে। কাৰণ ৰাতিপুৱা ইমান লৰালৰি হয়, সেইকাৰণে মই আৰু গুড় চুৰ হেৰি কৰা নাই। এয়া চাওক, মই এইদৰে শ্বেপ দিছোঁ আৰু নেক্সট আৰু এটা দেখাই দিছোঁ। এইদৰে মই বনাইছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এয়া চাওক, নেক্সট আৰু এটা এইধৰণে প্ৰেছ কৰি পেলাই, আৰু যদি কিবা ডিজাইন দিবলৈও মন যায় ডিজাইন দিব পাৰে। এইধৰণে মই প্ৰেছ কৰি দিছোঁ। আৰু এইটো ষ্টিম কৰাৰ পিছত বা ষ্টিম নকৰিও গাখীৰত দিও বনাব পাৰি। তো ৰাতিপুৱাৰ সময়ত তেনেকৈ খাবলৈ মন নাযায়, যিহেতু চাহৰ লগতে খাবলৈ ভাল লাগে, সেইকাৰণে এনেকুৱা বনাইছোঁ। আৰু যদি আপোনালোকে ভাল পায় গাখীৰত তিয়াই খাবলৈ, তেতিয়াহ'লে গাখীৰ গৰম কৰি অলপ চেনি মিহলাই এইটো গাখীৰতে এৰি দিব লাগে। সেইধৰণে সেই পিঠাটো ইমান ভাল লাগে খাবলৈ। আৰু এতিয়া মই এটা ষ্টিমাৰ লৈছোঁ আৰু ইয়াত মই অলপ তেল গহাই লৈছোঁ। আৰু এতিয়া এইখিনি মই ষ্টিম কৰিবলৈ ৰাখি দিম, 10 মিনিটমান ষ্টিম কৰিবলৈ ৰাখি দিম। এয়া চাওক, পানী উতলি আছে, মই ইয়াতে এইখন দি দিম। আৰু এতিয়া মই 10 মিনিট এইটো ষ্টিম কৰিম। হৈ গ'ল আমাৰ 10 মিনিট। আৰু এয়া চাওক, দেখোঁতেই গম পোৱা যায় যে পিঠাখিনি হৈ গ'ল। আৰু ইমান ধুনীয়া হৈছে। ৰাতিপুৱা নাস্তা ৰেডি। এতিয়া মই ছেকেণ্ড বেচখিনিও এইদৰে বনাই ল'ম। ৰাতিপুৱাৰ নাস্তা ৰেডি হৈ গৈছে। আৰু যদি আপোনালোকে পিঠা খাবলৈ ভাল নাপায় ৰাতিপুৱা, তেতিয়াহ'লে আলু বা কিবা চব্জি ভাজি কৰিও ভিতৰত পুৰ হিচাপে দিব পাৰে। সেইধৰণেও খাবলৈ খুব ভাল হয়। আজিকালি যিহেতু কেঁচা মটৰ ওলাইছে। আৰু এয়া চাওক, আমাৰ এইখিনি হৈ গৈছে, ধোঁৱা উৰি আছে।